হেল্ল' এভৰিৱান, আসসালামু আলাইকুম এণ্ড নমস্কাৰ। মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো বহুত বেছি ভালে আছে। ইনশাল্লাহ ময়ো ভালে আছোঁ আপোনালোকৰ দুৱা আশীৰ্বাদত। আৰু আজি হ'ব ঘৰ চোৱা মানে মিতি ভাত খোৱা। আৰু ঘৰৰ পৰা যিহেতু মানুহ আহিব 40-50টামান আহিব আৰু জেঠাই মাহী পেহী চব আহিব আব্বাহঁতৰ লগত। আৰু প্ৰথমবাৰ আহিব মই বিয়াৰ পিছত আৰু বহুত বেছি ভাল লাগি আছে। ভিডিঅ'টো এনেকৈ যেন তেন আৰম্ভ কৰি দিছোঁ, যিহেতু ইমান বেছি মানুহ থাকিব ভিডিঅ' তেনেকৈ কৰিব পৰা নহয়, হ'লেও তথাপি আপোনালোকক দেখাবৰ কাৰণে মেমৰি হিচাপে ৰৈ যাব মই অলপ সাঁচি ৰাখিছোঁ। আৰু এনেদৰে ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া মই যাম গা ধুই, একেবাৰে আপোনালোকক লগ পাই আছোঁ। এইপিনে মই ৰুম ক্লিন কৰি ল'লোঁ ধুনীয়াকৈ আৰু এতিয়া যাব ওলাইছোঁ গা ধুবৰ কাৰণে। আৰু এইপিনে মই গা ধুই আহিলোঁ আৰু এতিয়া মই লাহেকৈ ওলাম আৰু যিহেতু ঘৰৰ বাহঁতে ফোন কৰিছে, সিহঁতে ওলাই আছে। আৰু এইপিনে ৰন্ধা বঢ়া কৰি আছে সিহঁতে, চাচাহঁতে আব্বাহঁতে লগ লাগি। এইপিনে যিহেতু নতুন কইনা হৈয়ে আছোঁ আৰু লগতে ঘৰ চোৱাই দিছিলে, সেইটো কাৰণে মই অলপ মেহেন্দি লগালোঁ। আৰু এইপিনে মই সম্পূৰ্ণ ৰেডি হৈ গ'লোঁ আৰু আব্বাহঁতে ফোন কৰিছে, আহি আছে আৰু বহুত বেছি ভাল লাগি আছে যিহেতু গোটেই ফেমিলি আহিব আৰু মোৰ ঘৰত প্ৰথম আহিব, সেইকাৰণে বহুত বেছি ভাল লাগি আছে। আৰু যিমানখিনি পাৰোঁ দেখাই থাকিম, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আৰু এইপিনে আহি গ'ল মোৰ ঘৰৰ মানুহবিলাক। বহুত বেছি ভাল লাগিছে যেতিয়া ঘৰৰ মানুহবিলাক দেখা যায়, কি বুলি ক'ম আৰু ইমানে সুখী হৈছোঁ নহয়। আৰু এইপিনে মুঞ্চি মানুহকেইটা আহিছে আৰু যিহেতু গৰমৰ কাৰণে বাহিৰত বহিব নোৱাৰি, কিন্তু বাহিৰতো চকী ওলোৱা হৈ আছে, কিন্তু ঘৰৰ ভিতৰত বহিব দিলেও ফেনৰ তলত বহিলে অকণমান ঠাণ্ডা পাব, গৰমটো ইমান বেছি। আৰু এইপিনে জেঠাইহঁত আৰু চাচীহঁত বাহঁতক দেখি ইমান বেছি ভাল লাগিছে, আপোন মানুহবিলাক দেখিলে সঁচাকৈয়ে। আৰু ময়ো এনেকৈ ওলাই আহিলোঁ অলপ আৰু ইহঁতকো বেলেগ এটা ৰুমত বহিব দিলোঁ। সঁচাকৈ বহুত বেছি ভাল লাগিল। আৰু ইহঁত অহাৰ পিছতে ঠাণ্ডা দিলোঁ খাবৰ কাৰণে আৰু ঠাণ্ডা খাই কিনে লগতে চাহ দিলোঁ এইপিনে। আৰু যিহেতু বিয়া পেণ্ডেলটো খোলাই নাছিলে, অলপ ৰাখি দিছিলে মিতি ভাত খাব আহিবৰ কাৰণে। এইখিনি তোমাক দেখাব দিছে ভিডিঅ'ত। সেইটো বেলেগকৈ ভিডিঅ' ল'ব, সেইটো বেলেগকৈ। আৰু এইপিনে চিৰা দৈ দিলে। আৰু এইপিনে এতিয়া ভাত খোৱা টাইম আৰু এইপিনে মতা মানুহ কেইজন খালে আৰু এতিয়া দিছে মাইকী মানুহখিনি। যিহেতু এটা ৰবিবাৰে বিয়া হৈছিলে আৰু আনটো ৰবিবাৰে আমাৰ মিতি ভাত খুৱাইছিলে, লগত কৰি দিছে। আৰু এইবিলাক বস্তু যে ৰখিলে ৰখা যায়, সেইকাৰণে লগতে কৰি দিছে। আৰু আমাৰ এইটো চাইডে নিয়ম আছে যে যেতিয়ালৈকে মিতি ভাত নোখোৱায় তেতিয়ালৈকে ছোৱালী ঘৰত একোৱে নাখায়, সেইটো কাৰণে লগতে আব্বাই মিতি ভাত খুৱাই দিলে। এইপিনে ভাত খোৱাৰ পিছতে মাহী আৰু বা ল'ৰা, জেঠাই ছোৱালী, চাচা ছোৱালী এনেকৈ বহি আছিলে, গোটেইখিনিকে অলপ ভিডিঅ' কৰিলোঁ। আৰু এইপিনে
আব্বাক আৰু ভণ্টি এফালে ভনী জোঁৱাইটো কথা পাতি আছিলে, কথা পাতি অলপ ভিডিঅ' কৰিলোঁ। আৰু যিহেতু বহুত বেছি গৰম, মই লগতে কাপোৰ চেঞ্জ কৰি ল'লোঁ, চুইদাৰযোৰ পিন্ধি ল'লোঁ। আৰু এইপিনে ইহঁতে এতিয়া চাহ খাবৰ কাৰণে একেলগে বাহিৰতে এনেকৈ বহাই দিছে। আৰু আমাৰ এইটো চাইডে নিয়ম যে ল'ৰাজনক মিষ্টাক মানে চিনাকি কৰি দিব লাগে গোটেই মানুহখিনিৰ লগত। আৰু এনেকৈ তামোল এখন দি মই সকলোকে চিনাকি কৰি দি আছোঁ। আৰু ইমান বেছি ভিডিঅ' কৰা হোৱা নাই, যিহেতু মই তেনেকৈ নতুন বোৱাৰী ভিডিঅ' কৰিব নোৱাৰোঁ। আৰু ভাগিনকে দিছিলোঁ ভিডিঅ' কৰিবৰ কাৰণে, ভাগিনজনীয়ে অলপ কৰিছে। আৰু ইমান দীঘল নকৰোঁ আৰু ভিডিঅ'টো ভাবিছোঁ। আৰু ইহঁত এতিয়া চাহ খাই কিনে যাবগৈ, আৰু বহুত বেছি বেয়া লাগিছে। আজি দিনটোৰ কাৰণে অপেক্ষা কৰি আছিলোঁ, আৰু আজি দিনটো যোৱাৰ পিছত মনটো ইমান বেছি বেয়া লাগিছে। কাৰণ এনেকৈ আৰু গোটেইবিলাক লগ হৈ কেতিয়াও নাহে, যিহেতু আহিব সকলোৱে অকলশৰীয়াকৈ, কিন্তু একেলগে নাহে। আৰু এইপিনে তামোল দি আছে, আৰু তামোল খোৱাৰ পিছতে ইহঁতে যাব ওলাব। আৰু